আজি আমাৰ গুৰেশ্বৰ পুলিচ ষ্টাফ আৰু আমি এটা গোপন সূত্ৰৰ পম খেদি আজি গুৰেশ্বৰ থানাৰ অন্তৰ্গত 2 নং ৰৌমাৰীত এটা অভিযান চলাওঁ। অভিযান কালত আমি আজি কিছুদিনৰ পৰা আমাৰ এটা ইনফৰ্মেশ্যন আছিলে যে তেওঁলোকে ইলিগেলি কিছুমান গেম্বলিং এক্টিভিটিছত জড়িত আছে। তো সেই হিচাপে আমি তাতে অপাৰেশ্যন কৰি পেলাই আমি মুঠ 9জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পৰা কিছুমান গেম্বলিং মেটেৰিয়েলছ পাওঁ আমি আৰু লগতে কেছ ৰুপিজ 26,920 টকা, এখন বাইক আৰু মোবাইল এনেকৈ আমি ৰিকভাৰী কৰিবলৈ সক্ষম হওঁ। বৰ্তমান আমি সেই 9জন লোককে কৰায়ত্ব কৰিছোঁ আৰু আমি এটা নিজাববীয়া গোচৰ তৰি তেওঁলোকক আইনীয়ভাৱে যিখিনি যাৱতীয় ব্যৱস্থা আমি লোৱাৰ বাবে যত্নৱান থাকিলোঁ।